আইজ অভি হয় নাই কিয় হেই জানো কি যে প্ৰিপেয়াৰ লাগি আছে ফোন এটা কৰ না মই কৰিছো আহিব লাগিছিলে হেল্ল' ক'ত আছ মই ঘৰত আমি অথনি পাই ৰখি আছো দেখোন গৈ আছো আৰু অকমান আছে এই খিফিয়া বাদ দে জলদি ৰখি আছো অথনি পা গৈ আছো এই সি ফ্ৰী ফায়াৰ খেলি আছে তাৰপিছত আহিব বোলে মানে এইডাল কাম বন নাই গেম লাগিব বহি এই ফালা যা না হেল্ল' ক'ত পালিহি এই তিনিআলিটোৰ ওচৰ পালোহি এতিয়া কোনফালে যাব লাগিব ঠিকে ভাল লাগিছে তিনিআলিটোৰ ওচৰত ল'ৰা কেইটামান ৰখি আছে পাৰ হৈ আমাৰ ঘৰ ধুনীয়া লাগিছে দেই ফন্টি কেৰাহীকে হ'লেও আমাৰ ফালে চাবা প্ৰেমত পৰিলে ছোৱালী দেখিলেই কৰিবা না ৰে ভাল লাগিছে একো নাই আমি আছোতো আমি ভাল আছে তোকে ভাল লাগিছে বেকত কোন আছে এটা চিন্তা নেকি আমাৰ মই আহি আছো হৈ যা এক মিনিট মই আহি আছো ঠিক আছে যা আহিবি সোনকালে হেল্ল' ভদাই এই মোক ভৰাই ভৰাই কণ্টাইব মই বেয়া পাওঁ নকওঁ এইটো শুন এই মোক জোকান ঠাই এই ৰ না এইটো শুন বোলে বেকিং নিউজ এটা আছে কি বেকিং নিউজ ৰ এইটো কম মই চব কম কম তই ক'ত আছ এই পুললৈ যাম এতিয়া কোনে আছ গৈ আছো ৰ জল্দি মই গৈ আছো ৰ মই মাক মাতি আনোগে ঐ শুনচোন তোৰ লগত কথা এটা আছে ক সেইখিনিতে যে য়েল্ল' কালাৰ টি চাৰ্ট পিন্ধা ল'ৰাটো আছে ল'ৰাটো কোন হয় কাৰ কথা কৈছ কিউটকৈ যে বগাকৈ যে ল'ৰাটো অভি চাগে হয় চাগে কিয় সুধিলি এনেই সুধিছোঁ সুধিব নাপায় নেকি কিবা এটা আছে আৰু একো নাই নহ'লেনো কিয় সুধিবি ঐ ল'ৰা কথা এটা গম পাওঁ নেপাওঁ ৰ ক আকৌ ব্ৰেকিং নিউজটো এইকণৰ যে আমাৰ লগৰ অভি যে কোন কণ্টে এইকণৰ আমাৰ লগত চিনি পোৱা নেকি আমাৰ লগৰ অভি যে আৰু তই যে ভাল পাৱ প্ৰিয়া গম পাওঁ প্ৰিয়া সিহঁত তাৰ কি চলিছে হেই এতিয়া আমি যে আহিছিলো কি চাৱনি দিছে কি কৰিবি এতিয়া ৰ নাখাৰিবি ৰ এইটো শুন তোলৈ মই মিলাম নহয় মিলাম তই মিলাবি মিলাম বোলে কিবা এটা কৰ ৰ নাকাৰিবি ৰ মই কিবা ভাবিব লাগিব ক আই দিয়া তই কালি ধুনীয়া কাপোৰ চাপোৰ পিন্ধিবি
পিন্ধি পেলাই আবেলি সময়ত আহিবি তোক বস্তু এটা দিম ধুনীয়াকৈ তাইক গৈ প্ৰপ'জটো মাৰি দিবি তই এনে পিন্ধি এই এডাল নালাগে নতুন এটা পিন্ধিবি এইটো উঠাই ল'ম নে এইটো উঠাই ল'ম এই ফাটুকে মাৰি ভালকৈ পিন্ধিবি তাইক গৈ প্ৰপ'জ মাৰিব লাগিব তই ধুনীয়াকৈ মাৰিব লাগিব আকৌ আৰু মই তোক শিকাম কেনেকৈ মাৰিব লাগে শিকাম আকৌ মই তোক কেনেকৈ মাৰিব লাগে ৰ ক'ত যাওঁ আৰু কি দিম দিবি মই যি দিম তোক মই যি দিম তই দি দিবি তাইক মিলিব দিবি মিলিবতো মিলিব ধুনীয়া লাগিব তোক আৰু তাইক লাগিব নাই পুৰা লাগিব নাই কিন্তু তাক এৰুৱাব লাগিব তাক এৰুৱাৰ পিছতে হ'ব এইবোৰ কাম দায়িত্বটো মোৰ মই এৰিছো তোৰ ভাই আছে ন মই কৰি দিম কিন্তু তই খালি মিলাব লাগিব তাক প্ৰপ'জ মাৰিব লাগিব হ'ব যাওঁ যা তোৰ মাতা দিলোঁ নালাগে হ'ব আকৌ তেতিয়াহ'লে এনে কি ভাবো ব'ল চাঙতকৈ পিছত ইয়াতে কথা কৰ ভালকৈ বহি লওঁ তাৰপিছত আৰামত কবি তোৰ কি কথা আছে শুন না কি এইবে কালিৰ ছোৱালীজনী মোৰ বহুত পচন্দ হৈছে আমি আছো নহয় মিলাই দিম পাৰিবি সঁচাকৈ কিবা এটা কৰি দে না নেহাহঁতৰ কথা অহা নাছিল জানো অঁ নেহালে ফোন এটা কৰোঁ আমাক কৰচোন কৰ মাৰিছোঁ হেল্ল' নেহা ক অঁ এই হেৰি এই কালি যে তুহঁতৰ ঘৰত যে ছোৱালীজনী যে আহিছিলে যে অঁ নামটো কি আছিলে তাই এই প্ৰিয়া প্ৰিয়া অঁ ঘৰ ক'ত তাই তেজপুৰ অঁ এই তই কাম এটা কৰিব পাৰিবি নেকি কি কাম আজি আবেলিকে তই তাইক ফাৰ্মলৈ মাতিব পাৰিবি নেকি এই কিবা অভি হেনো তালৈ কিবা কথা আছিলে আমাৰ অভি যে অঁ কিয় নাজানো কি কথা মই কেনেকৈ জানো কি কিবা আছে আৰু মুঠৰ কথা তই আজি ফাৰ্মলৈ তাইক লৈ আহিব পাৰিবি নেকি অ'কে অঁ ঠিক আছে 4টা বজাত মাতিবি তাইক হা হ'ব দে কি কৰে সেইটো কি বুলি কয় মই তাইক ক'লোঁ ফাৰ্মলৈ যাব কৈ দিবি মনৰ কথা হ'ল আৰু এইবিলাক কিয় মাতিছিলা কোৱা আকৌ ক'ব লগাটো বহুতেই আছে বাট কেনেকৈ কওঁ একো নাই কোৱা আকৌ ক'বলৈচোন কিবা ভয় লাগিছে ল'ৰা মানুহটো হৈ ইমান ভয় কৰিব লাগেনে তেন্তে মই তোমাক চিধাকৈ কৈছোঁ শুনা মই তোমাক ভাল পাওঁ মই তোমাক বহুত ভাল পাওঁ
বতাহ জাকৰ বহু কথা কপি কপি উঠা অনুৰাগৰ কিনো ব্যথা চোৱাচোনে বাদাহি তুমি প্ৰেমৰে জাননী অধিয়াচোন বুকুতে লিখি শুনালি চেনেহৰ চিঠি উলাহৰে নদীত ঢৌবোৰে খেলি সাৱতি ধৰে মোক আজি তোমাকে ভাবি আঁকি আছো ছবি জুৰীয়া পক্ষীৰ চাউনি থিচি দিছো মই প্ৰতিশ্ৰুতি কি হ'ল একো নাই তোমাৰ কথাই ভাবি আছো মইতো ইয়াতে আছোঁ তুমি মোক কেতিয়াও এৰি নোযোৱাতো কিনো কৈ থাকা পাগল নেকি তুমি মোক প্ৰতিশ্ৰুতি দিয়া তুমি জীৱনৰ প্ৰতিটো মুহূৰ্ত মোৰ লগত এনেদৰে থাকিবা এইডালে আকৌ ফোন কৰিলে হেল্ল' সেই তোৰ দ্বাৰা নহ'ব এইগাল ভাল পোৱা চাল পোৱা তই গুচি আহ নালাগে নালাগে গুচি আহ নালাগে মই কিবা এটা কৰি আছোঁ তই গুচি কাক বিচাৰিছে দেউতা আছেনে ঘৰত আহকচোন বহকচোন ৰ'ব মই দেউতাক মাতি দিছোঁ তোমাৰ নাম দেৱজিত তোমাৰ ঘৰ মোৰ ঘৰ নলবাৰী পিছে কি কাৰণে আহিলা মানে আপোনাৰ লগত কথা এটা আছিলে এনেই আপোনাৰ জব এতিয়া হৈ আছেনে ৰিটায়াৰ হ'ল মইতো ৰিটায়াৰ হ'লো ৰিটায়াৰ হোৱা 2 বছৰেই হৈ গ'ল পিছে তুমি কি কৰা মই সৰু সুৰা বিজনেছ এটা চলাই আছোঁ কি বিজনেছ ফাৰ্মিঙৰ ভালে আছে দিয়া তুমি কিবা এটা কম বুলি কৈছিলা কোৱাচোন আপোনাৰ মানে ডাঙৰজনী ছোৱালী প্ৰিয়া যে তাই মোৰ কলেজ ফ্ৰেণ্ড হয় আৰু তেতিয়াৰ পৰা তাইক কিবা এটা ভাল লাগে তেন্তে এতিয়া তুমি কি কৰিম বুলি ভাবিছা তাইক যে ভাল লাগে কথাটো মই ঘৰতো কৈছোঁ আৰু মাহঁতেও তাইক পচন্দ কৰিছে গতিকে আপুনি যদি মান্তি হয় তেতিয়া বিয়াৰ কথা কিবা মই বাৰু ঠিকে আছে মই সুধি চাম যিমানে যি নহওক মই তাৰ বাপেক হয় বাপেক হিচাপে মই সুধি চোৱাটো তাৰ কৰ্তব্য
অ' হ'ল এই দেখোন অভিক ভাল পায় কি হ'ব এতিয়া ঐ ঐ কিবা এটা কৈ আছোঁ শুনিছ নাই কি হ'লনো তোক চাবলৈ ল'ৰা আহিছিল কি দেউতাই কথা পাতি আছিলে মই ভালকৈ শুনিব নাপালোঁ মোক দেউতাই চাহ বনাব পঠিয়ালে অঁ দেউতা গৈছোঁ ৰ'বা অঁ দেউতা মাতিছিলা অঁ মাতিছিলোঁ তোক তোৰ সৈতে মোৰ কথা এটা আছিল অথনি মানে ল'ৰা এটা আহিছিলে তোক চাবলৈ কৈছে তোক কলেজৰ কালৰ পৰাই চিনি পায় হেনো সি বোলে চাকৰিও কৰি আছে এতিয়া আৰু বিয়া কথাখনো ক'লেগৈ সি কৈছে মোক মই তাক সুধিছিলোঁ কি কৰা বুলি সি সৰু সুৰা বিজনেছ এটা কৰি থাকোঁ বুলি কৈছে ভালে কৰি আছে মই তোক এইকাৰণে মাতিলোঁ তোৰ সিদ্ধান্তটো কি মই তোমাক বহুত দিনৰ পৰা কথা এটা কম বুলি কোৱাই নাই মানে তেনেকুৱা একো সুবিধা পোৱাই নাই কি কথা কচোন বাৰু মোক মানে মোৰ ল'ৰা এটা ভাল পাওঁ আৰু তাক মোৰ ভাল লাগে নাম তাৰ অভি ঘৰ পাঠেকগুৰি সি কিবা কৰেনে নে কি সি ইঞ্জিনিয়াৰিং পঢ়ি আছে ভালেই দেখোন তেন্তে এতিয়া মই বাপেক হিচাপে কিবা এটা সিদ্ধান্তটো ল'বই লাগিব এইডাল আহিয়ে পোৱাহি নাই মোৰ গা পা ধুই হৈ গ'ল ইমান দেৰি কৰে ৰহ তালৈ ফোন এটাই কৰোঁ হেল্ল' আহ জল্দি অঁ মোৰ গা ধুয়ে হৈ গ'ল ধনীপাত এখন অঁ অথনিৰ পৰা ৰখি আছোঁ নহয় অঁ আহি দিয়া ইমান দেৰি কৰ আহোঁতে ক কি হ'ল আজি মই চব চেঞ্জ হৈ গ'ল মোৰ চব চেঞ্জ সিহঁত দুটা কেনেকৈ এনেকৈ লাগি আছে নিজে দেখি আহিছে সঁচাই দেখিছ অঁ ৰ তই কিবা এটা কৰ মোৰ লগত বুদ্ধি এটা আছে কৰিবি কি তই আমাৰ লগৰ অভিক মাৰি পেলা হেই মই সঁচাকৈ তই যদি কিবা কৰ তাক নামাৰ ন অভি আৰু প্ৰিয়াৰ বেছি হৈ যাব ৰাতিলা তই এটা কাম কৰ তই অভিক মাৰি পেলা মাৰি পেলা তাক নহ'লে তোৰ মনটো বেছি পেলাই তেতিয়া সিহঁতে একেবাৰে থাকিব তই তাক মাৰি পেলা গম পাইছ তাই কিবা ভাল খবৰ এটা কম বুলি কৈছিল নহয় কি আছিল বা মোৰ দেখোন ভয় ভয় লাগিছে আহিছে তই মাৰি যা তাক এই ভয় কৰিছ কিয় তই মাৰি যা না তাক আহিছে সি নধেত বাদ দে তই তাইক লাগিব নালাগে অঁ লাগি যা দিলে মাৰি যা কি মাৰোঁ তই ৰ এটা ল'বি আৰু তাক মাৰি যা তই যা তই খালি যা তই মাৰি যা যা তই যা মৰিলো নাই নাজানো মামা আৰু দুবাৰ মাৰি পেলা এই মৰিলো নাই কিয় নাই তোৰ হেল্ল' বিকাশ বিকাশ পঢ়া তই আমাৰ অভি এক্সিডেণ্ট হৈ বুজিছ দে পঢ়াচোন পঢ়া কিবা গাড়ী এখন আছোন গাড়ী এখন হেল্ল' অঁ মই ইহঁতৰ ঘৰতে আছোঁ তুমি ঔষধখিনি পালি নে অঁ ঠিক আছে অঁ
কি হ'ল এয়া তোমাৰ? কোন তুমি? মূৰত দুখ পোৱা চব পাহৰি গ'লোঁ। আগৰ সকলোবিলাক স্মৃতি তাৰ নাইকিয়া হৈ গ'ল। তুমিতো মোক কেতিয়াও নাপাহৰো বুলি কৈছিলা। আজি তুমি মোক কেনেকৈ পাহৰিব পাৰিলা? তোমাৰ সেই প্ৰতিশ্ৰুতি আজি ক'ত গ'ল? সেয়া কি তোমাৰ আধৰুৱা প্ৰতিশ্ৰুতি আছিল নেকি? হেই প্লিজ মোক অকণমান অকলে থাকিব দিয়া।